হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ব্লগলৈ। আজি হ'ল ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ বহু শুভেচ্ছা জনালোঁ। মানে যোৱা বছৰত মই ভাল এটা ৰেচপন্স নাপালোঁ, সেইকাৰণে মই এইটো বছৰত এটা ভাল ৰেচপন্স পাম বুলি আশা ৰাখিছোঁ। যদি আপোনালোকে মোক ছাপোৰ্ট কৰে তেতিয়া মই ভাল এটা ৰেচপন্স পাম, আৰু যদি নকৰে মই একো নাপাম। তো এইটো বছৰত মই ডেইলি নহ'লেও এদিন এৰি এদিন এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, শ্বৰ্টছ নহ'বা লং। তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে যদি মোৰ কথা চাই আছে, মোৰ বিশ্বাস আছে যে আপোনালোকে মোৰ ভিডিঅ'টো ইয়ালৈকে চোৱা নাই। যদি চাই আছে তেতিয়াহ'লে কমেণ্ট বক্সত হেপী নিউ ইয়াৰ বুলি উইচ কৰি দিয়ক গোটেইকে। চাওঁ দিয়কচোন গাইজ কিমানটা হেপী নিউ ইয়াৰ বুলি দিয়ে। আৰু গাইজ আমাৰ ইয়াতে গাইজ বান্দাৰৰ যিহে উৎপাত গাইজ, কি ক'ব আৰু। এতিয়া গাইজ মই আমাৰ বাৰীৰ ফালে বান্দাৰ বিচাৰি আহিছোঁ। বান্দাৰ দেখিলে মই আপোনালোকক দেখাব চেষ্টা কৰিম। ভয়ো লাগে গাইজ, আহি কামুৰি দিব পাৰে বান্দাৰে। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব এটা। চাওক গাইজ, ক'তো দেখাত নাই গাইজ বান্দাৰতে, এই আগৰ ছেকেণ্ডটো দেখাত নাই গাইজ। তো যদি আপোনালোকক মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। তো আজিলৈকে এইখিনি আছিল। তো জয় অসম, জয় জুবিন দা, ধন্যবাদ।